ইয়াত আপোনাৰ মাৰ্কেট এটা মানে মাৰ্কেট এখন বহে ইয়াত মন্দিৰৰ চাইডৰ ফালে চৰাই গাইজ এয়া গৈ আছোঁ বৰ্তমান গৈ আছোঁ গাঁৱৰ ৰাস্তা পুৰা পুৰা খোলা হয় সেইকাৰণে সম্পূৰ্ণ গাঁৱৰ ৰাস্তা এয়া চাওক পুৰা মানে টাউনৰ পৰা বাহিৰৰ টাউন কিন্তু ৰাস্তা কিন্তু বহুত ভাল দেই সেইটো মানিব লগা গাঁও এৰিয়া হ'লে ৰাস্তাটো বহুত ভাল ভাল পাইছোঁ আৰু গাইজ বৰ্তমান এয়া কলমৌ শাক শিকিবৰ কাৰণে আহিছোঁ হায়দৰাবাদত মানে আমাৰ ইয়াত পোৱা নাযায় টাউনৰ জেগাত প্ৰায় মানে ইমান সৰু মুঠি 20 টকা লয় ইয়াত ফ্ৰী চাব নেকি আপুনি দেখিলে পাগল হৈ যাব আপোনালোকে মানে কিমান লাগে কলমৌ এভেইলেবল আৰু যিটো প্লেচত আহিছোঁ মানে বহুত ভাল আৰু বতাহ মজা মাৰি আছে ৰ'দ দিছে কিন্তু মানে ফিলিংছটো অহা নাই যে গৰম মানে ৰ'দটো গৰম যেন প্ৰভাৱটো পৰা নাই চাওক মই দেখুৱাইছোঁ এৰিয়াটো এয়া চাওক সম্পূৰ্ণ পথাৰ এৰিয়া দেখিছেনে এইবিলাক ঘৰবিলাক মানে ধৰি লওক আপোনাৰ এই হেৰি মানে কোৱাৰ্টাৰ এইবিলাক এনেকুৱা এৰিয়াত আছে তাৰপাছত এয়া চাওক এইটো মন্দিৰ হয় এৰিয়া ইয়াত গা ধুই মজা লাগিব এয়া পানীত গা ধোৱা মজাই হ'ব বেলেগ হ'ব এইটো দেখিছে পানী তাত আমাৰ মই থকা ৰুমৰ ইয়াত পানী পাবলৈ ইয়াত পানী চাওক সম্পূৰ্ণ বেলেগ পৰিৱেশ একদম সম্পূৰ্ণ চিটিৰ পৰা আউটত দেখিছে নাই এয়া দেখিছে কলমৌ এয়া দেখিছে নাই কলমৌ সেই আগ ছিঙিলে এয়া কলমৌ এয়া চাওক কিমান লাগে এই হওক পুৰা কলমৌ এয়া চাওকচোন জখলাবাদ চাওক কেনেকুৱা দেখিছে নাই জখলা ষ্টাইল চাওক ইটা বান্ধা জখলা দেখিছে ইটা বান্ধি এনেকৈ জখলা বনাইছে ধৰি লোৱা গলুক ধৰি লোৱা কি